নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোকৰ ভালনে? আপোনালোকৰ মংগল হওক তাকেই কামনা কৰিছোঁ। বন্ধুসকল, পৃথিৱীত যিমান সফল ব্যক্তি আছে তেওঁলোকে দুটা বিশেষ শব্দ ব্যৱহাৰ কৰি কাম কৰিছে, সেয়ে তেওঁলোক সফল হ'ব পাৰিছে। মানুহ সফল হ'বলৈ হ'লে, সমাজত নিজকেই এজন বুলি প্ৰতিষ্ঠা কৰিবলৈ হ'লে এই দুটা শব্দ জনাটো অতিকৈ প্ৰয়োজন। এই শব্দ দুটা জনাৰ পাছত মানুহৰ জীৱন নিশ্চয়কৈ সলনি হৈ যাব। আমি প্ৰত্যেকেই এই শব্দ দুটা শুনিছোঁ, কিন্তু এই শব্দ দুটাৰ গুৰুত্ব আমি উপলব্ধি কৰিব পৰা নাই। যদি আমি এই শব্দ দুটাৰ গুৰুত্ব উপলব্ধি কৰিব পাৰিলোহেঁতেন, তেনেহ'লে আমি সকলো কামতেই সফল হ'ব পাৰিলোহেঁতেন। আজি আমি এই শব্দ দুটাৰ বিষয়ে আলোচনা কৰিম। এই শব্দ দুটা আলোচনা কৰাৰ আগতে আপোনালৈ মোৰ এটা সৰু অনুৰোধ। আপুনি যদি ভিডিঅ'টি চাই আছে, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। বন্ধুসকল, এই শব্দ দুটা জনাৰ পাছত আপুনি কোনো কামতে কেতিয়াও বিফল নহয়। এই বিশেষ শব্দ দুটাৰ প্ৰথমটো শব্দ হ'ল ধৈৰ্য। মানুহে যি লক্ষ্যত উপনীত হ'ব বিচাৰিছে বা যি বস্তু পাব বিচাৰিছে, সেয়া নোপোৱালৈকে কৰা অপেক্ষাই হ'ল ধৈৰ্য। ধৰক আপুনি বহুত ডাঙৰ লক্ষ্যত উপনীত হ'ব বিচাৰিছে, আপুনি বহুত ডাঙৰ কামত সফল হ'ব বিচাৰিছে। তাত আপোনাৰ বহুত বাধা আহিব, বহুত প্ৰতিবন্ধকতা আহিব। তাত আপুনি ধৈৰ্য ধৰি থাকিব লাগিব। যদি কঠিন সময়খিনি নিজকে ধৰি ৰাখিব নোৱাৰে, তেনে কেতিয়াও সফল হ'ব নোৱাৰিব। সেই কঠিন সময়খিনি নিজকে ধৰি ৰখাটোৱেই হ'ল ধৈৰ্য। পানীত মাছ ধৰা মাছুৰুকা চৰাইজনীক চাবচোন, মাছ ধৰিবলৈ তাই একেৰাহে থপিয়াই নাথাকে। তাই মনে মনে একেই ঠাইতে বহি অপেক্ষা কৰে। তাইৰ ওচৰত বহুত মাছ ঘূৰি থাকিলেও সেইবোৰলৈ তাই ধ্যান নিদিয়ে। তাই যিটো মাছ ধৰিম বুলি ভাবে, সেই মাছটোৰ ওপৰতেই তাই লক্ষ্য স্থিৰ কৰি থাকে, আৰু যেতিয়াই সুযোগ লাভ কৰে তেতিয়াই থাপ মাৰি মাছটো ধৰি আনে। আৰু আপুনি বাঘক চিকাৰ কৰা দেখিছে নিশ্চয়। বাঘে চিকাৰ দেখা মাত্ৰকেই ধৰিবলৈ খেদি নাযায়। বাঘে মনে মনে এঠাইত ধৈৰ্য ধৰি বহি থাকে, আৰু যেতিয়া ভাল সুযোগ পায় তেতিয়া সম্পূৰ্ণ শক্তিৰে চিকাৰটোৰ ওপৰত জঁপিয়াই পৰে। যদি ধৈৰ্যৰে সুযোগলৈ অপেক্ষা নকৰি চিকাৰটো ধৰিবলৈ গ'লহেঁতেন, চিকাৰটো বাৰু ধৰিব পাৰিলেহেঁতেন নে? নিশ্চয়কৈ নোৱাৰিলেহেঁতেন। আমি সৰু সৰু কথাতে অধৈৰ্য হৈ যাওঁ, সোনকালে কিবা পোৱা আশা কৰোঁ। আমি যদি ধৈৰ্য নধৰোঁ, ভাল সুযোগলৈ অপেক্ষা নকৰোঁ, আমি বাৰু বিচৰা বস্তুটো পামনে? আমি এই জন্তুবোৰৰ পৰাই শিকিব পাৰোঁ কিমান ধৈৰ্য আৰু কিমান অপেক্ষাৰ অন্তত বিচৰা বস্তুটো পাবলৈ সক্ষম হয়। এটা কথা আমি সদায় মনত ৰাখিব লাগিব, পৃথিৱীত যিমান সফল ব্যক্তি আছে তেওঁলোকৰ অসীম ধৈৰ্য শক্তি আছে, সেয়ে তেওঁলোক সফল হ'ব পাৰিছে। আৰু যিসকলৰ ধৈৰ্য গুণ নাই, তেওঁলোক সফল হ'ব পৰা নাই। সেই মানুহৰ জীৱন পৰিৱৰ্তন কৰা প্ৰথমটো শব্দ হ'ল ধৈৰ্য। মানুহৰ জীৱন সলনি কৰা দ্বিতীয় শব্দটো হ'ল সহনশীলতা। কঠিন সময় বা কঠিন পৰিস্থিতিত সকলো দুখ যাতনা সহ্য কৰি নিজকে লক্ষ্যপথত ধৰি ৰখাটোৱে হৈছে সহনশীলতা। আমাৰ বহুতৰে এই ক্ষমতাটো নাই। আমি সহনশীল হ'ব নিবিচাৰোঁ। আমি ভাবোঁ, মই কিয় সহ্য কৰোঁ, মই কিয় সহি দিম, মই বহুত সহ্য কৰিলোঁ আৰু নকৰোঁ। এই কথাবোৰৰ পৰাই আমাৰ জীৱনলৈ সমস্যা আহে। এই শব্দটো বহুত গুৰুত্বপূৰ্ণ। যিসকল ব্যক্তি সফল হ'ব পাৰিছে, তেওঁলোকৰ ধৈৰ্য শক্তি থকাৰ উপৰিও সহ্য কৰিবৰ পৰা শক্তি আছে। আমাৰ সমাজত এনে বহুত উদাহৰণ দেখিবলৈ পোৱা যায়। কোনো পৰীক্ষাৰ্থীয়ে বিচৰা ধৰণে ৰিজাল্ট নাপালে নকৰিবলগীয়া কাম কৰি পেলায়। কোনোবা প্ৰেমিকাই প্ৰেমিকক এৰি দিলে, প্ৰেমিকজনে প্ৰেমিকাগৰাকীক অনিষ্ট কৰিবলৈ বিচাৰে। কিয় এইসকল লোকে এনে কৰে? এনে লোকসকলৰ বাৰু অলপো সহনশীলতা নাইনে? এনে লোকসকল বাৰু সফল হ'ব পাৰিবনে? সমাজত নিজকে প্ৰতিষ্ঠা কৰিব পাৰিবনে? নিশ্চয়কৈ নোৱাৰে। সেয়ে আমি প্ৰত্যেকেই এই প্ৰশ্নটো কৰা প্ৰয়োজন যে মোৰ সহনশীলতা শক্তি আছেনে? মই বাৰু সহ্য কৰিব পাৰোঁনে? আমি ভাবোঁ আমাৰ জীৱনলৈ বহুত সমস্যা আহিছে, কিন্তু এটা কথা কি জানেনে? যিসকল সফল ব্যক্তি তেওঁলোকৰ জীৱনলৈও বহুত সমস্যা আহে। তেওঁলোকেও আমাৰ তুলনাত বহুত ডাঙৰ সমস্যাৰ সন্মুখীন হৈছে, কিন্তু তেওঁলোকে কি কৰে? তেওঁলোকৰ সেই সহনশীল শব্দটোৰ জ্ঞান আছে। তেওঁলোকে জানে এই কঠিন সময়খিনিত সহনশীল হ'ব লাগিব, আমি সহ্য কৰিব লাগিব, আৰু এটা সময়ত লাহে লাহে সকলো ভাল হ'ব। বন্ধুসকল, আমিও এই সহনশীল শক্তি বঢ়াব পাৰিম। আমি এই সহনশীল শক্তি বঢ়াবলৈ বহুত কিবা ডাঙৰ কাম কৰিব নালাগে। তেনেই সৰু সৰু কাম কৰিয়েই আমি এই সহনশীল শক্তি বঢ়াব পাৰিম। ধৰক কেতিয়াবা মায়ে ঘৰত গালি পাৰিছে পাৰক বুলি যদি সাধাৰণভাৱে কথাটো লয় আৰু সদায় তেনে সৰু সৰু কথাবোৰ আমি সহ্য কৰিব পাৰিলে, এদিন লাহে লাহে আমাৰ সহনশীলতা শক্তি বাঢ়ি আহিব। কোনোৱে কিবা নক'বলগীয়া কথা কৈ দিলে আমি সহ্য কৰিব নোৱাৰি সেইজনৰ লগত কাজিয়া কৰিবলৈ যাওঁ। এই সৰু সৰু কথাবোৰ সহ্য কৰিব পাৰিলে এনেকৈ এদিন ডাঙৰ ডাঙৰ সমস্যা সহ্য কৰিব পৰা শক্তি বাঢ়ি যাব। যদি আমি সহনশীল হওঁ, আমাৰ লাভ হ'বতো হ'বই, সমাজতো ইয়াৰ ভাল প্ৰভাৱ পৰিব। এইটোৱে হৈছে মানুহৰ জীৱন সলনি কৰা দ্বিতীয়টো শব্দ। এই শব্দ দুটাৰ জ্ঞান যিসকলৰ আছে, তেওঁলোক জীৱন যুঁজত কেতিয়াও পৰাজয় নহয়।
আৰু নিজকে এজন সফল ব্যক্তি হিচাপে সমাজত প্ৰতিষ্ঠা কৰিব পাৰিব। ভিডিঅ'টো কেনে পালে এটা কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে আপোনাৰ বন্ধুসকললৈ শ্বেয়াৰ কৰি দিব।